গাইজ মানে আৰু এটা মানে প্ৰেংক কৰি আছোঁ মানে আমাৰ প্ৰিন্স হাজৰিকা আপোনালোকে চিনি পায় মানে তাক প্ৰিন্স হাজৰিকা মানে তাৰ লগত মই প্ৰেংক কৰি আছোঁ আজি তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাব মানে যিমান পাৰিম আপোনালোকক ইমানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মই তো ভিডিঅ'টো শেষলৈকে চাব কিমান মজা পায় আপোনালোকে নিজে গম পাব তো মানে কল কৰি আছোঁ প্ৰিন্স হাজৰিকালৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো প্ৰথমবাৰত মানে প্ৰেংক কৰি আছোঁ মানে ইমানেও নাজানো যে যিমান পাই আছোঁ ইমানে চেষ্টা কৰি আছোঁ মানে আপোনালোকক দেখুৱাবলৈ সেইটো কাৰণে মই ভাবিছোঁ প্ৰেংক কৰোঁ আজি কাৰোবাৰ লগত তো সেইটো কাৰণে মই ভাবিছোঁ যে প্ৰেংক কৰাটো ভাল হ'ব মানে তো আজি চাই থাকক আপোনালোকে ভিডিঅ'টো কল কৰি আছোঁ লাগি গৈছে চাওক ৰিচিভ কৰা নে নকৰে বা চাওক আপোনালোকে হেল্ল' হয় প্ৰিন্স দা কি কৰি আছে হয় মই মানে আপোনাৰ ষ্টৰি চাই পেলাই কল কৰিছিলোঁ আগতে আপুনি টিকটক ভিডিঅ' বনাইছিলে ইমান ফেমাছ আছিলে নাম্বাৰ পাইছোঁ ক'ৰবাৰ পৰা ইনষ্টাগ্ৰামৰ পৰা লৈছোঁ আপোনাৰ ইনষ্টাৰ পৰা লৈছোঁ মই বহুত দিন আগতে নম্বৰটো আছিলে মোৰ লগত বহুত দিন আগৰ পৰা আছিলে 2 মিনিট সময় দিয়ক আপুনি দৰ্শকে চাই আছে আপুনি 2 মিনিট সময় দিয়ক আপোনাৰ ষ্টৰিটো আমি কেতিয়া পাম আপুনি ভিডিঅ' এটা বনাই আছে যি শ্বৰ্ট ফিল্ম অঁ তো সেইটোলৈ আপুনি কি ভাবি আছে মানে কেনেকৈ মানে কি কৰিছে অঁ ঠিক আছে মই ৰাতিলৈ আকৌ হয় ইউটিউবৰ কাৰণে ৰেকৰ্ড কৰি আছোঁ অঁ ৰাতি কেতিয়া কৰিম অঁ 8টা বজাৰ পিছত কৰিম দিয়ক অঁ ঠিক আছে হ'ব দিয়ক থেংক ইউ তো চাইছে মানে সময় দিব পৰা নাই বৰ্তমান মানে ফিল্মটো লৈ পেলাই মানে বহুত ব্যস্ত হৈ আছে বিজি হৈ আছে তো সেইটো কাৰণে ডাইৰেক্ট কৈ দিছে মানে ৰাতি কল কৰিবলৈ তাৰপিছত আপোনাৰ নেক্সট ভিডিঅ'লৈকে আপোনালোকে অপেক্ষা কৰক মই কল কৰিম আপোনালোকে দেখাম মানে নেক্সট ভিডিঅ'ত কি হয় আপোনালোকে চাই থাকক মানে আজি ভিডিঅ'টো এইখিনি আছিলে ইমান ডাঙৰ মানুহক মানে মই কল কৰি আছোঁ মানে নাজানো বা আপোনালোকে কেনেকৈ কি বা একদম ভয় লাগে তো তথাপি মানে কল কৰিছোঁ মানে আপোনালোকক দেখুৱাবলৈ তো যিমান পাৰিছে মানে মানে চেষ্টা কৰি আছোঁ আপোনালোকে দেখুৱাবলৈ তো আজি ভিডিঅ'টো এইখিনি আছিলে তো ৰাতিপুৱা কি হয় সেইটোলৈ অপেক্ষা কৰক তো গাইজ আপোনালোকে নেক্সট মানে ভিডিঅ'লৈ অপেক্ষা কৰক তো মই যিমান পাৰোঁ ইমান দেখুৱাবলৈ আপোনাক চেষ্টা কৰিম তো আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক থেংক ইউ